কাৰ কি জীৱনত লিখা আছে এটা তো কোনো নাজানে বাট এইটো আছে সমাজৰ মানুহ সমাজত থাকিলেই ভাল হয় কেনেকৈ জানিলে আপুনি কম এতিয়া তো বিহুৰ হাৰ্দিক শুভেচ্ছা আৰু আমি তো একদম আছোঁ মানে লখিমপুৰ মোৰ মনত আছে হা তো ইটছ লাইক ইটছ মিন মাই হাৰ্ট এণ্ড থেংক ইউ কি এটা বহুত ভাল এটা কাম কৰাৰ সুযোগ ইয়াত পাইছোঁ আমি ডেফিনেটলি লখিমপুৰৰ আৰু আই এম চিয়'ৰ কি লখিমপুৰবাসী মানে পূৰা আপাৰ আছামত মই চাইছোঁ যিটো না কি এটা বহুত ভাল এটা এইটো কি কয় আত্মীয়তা আছে যেটো তো সেইটো লখিমপুৰতো আছে তো যোনে ইয়াত কাম কৰাৰ সুযোগ পাইছে আই এম চিয়'ৰ সকলোৱে সেই কথাটো ক'ব কি বহুত ভাল বহুত ধুনীয়া মানুহ ইয়াত কাম কৰাটো মানে সহজ হয় একচুৱেলি ইমান টান মানুহ নহয় এই দুই চাৰিটা যোনে টান আছে এইটোতো এনেকৈ ঠাণ্ডা হৈ যায় তো তাৰপিছত যোনে বাচি যায় ভাল তো চব ভাল আছে ইটছ এ গ্ৰেট থিং হা থেংক ইউ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী কি ক'ব আপুনি সেইটো কম কি ভাই মই সदैव কৈ থাকোঁ এক জীৱন শ্ৰেষ্ঠ জীৱন তো এটা জীৱন পাইছে সেইটো একদিনো বেয়া কৰিব নালাগে একদম ভাল কামত থাকিব লাগে ভাল ভাল নিচা কৰিব লাগে পঢ়াই লিখাই মিউজিক স্পৰ্টছ কালচাৰ তো যি ভাল আছে বস্তু তাত মন দিব লাগে জীৱনৰ এক পল একদিনো ৱেষ্ট কৰিব নালাগে সেইটোৱে আচ্ছা আপুনি কিয় এইটো সিদ্ধান্ত ল'লে আপুনি যিমান এটা ভাল নাই নাই তো আমিতো ছ'চিয়েল ছাৰ্ভিচেই কৰিম তো বাট জাগাটো চেঞ্জ হৈছে আৰু বেলেগ কিছু নাই একেই আছে খেলিব নেকি নাই এইসব তো কোন এইটো তো আপুনিও কালি খেলিব পাৰে কোন জানে হা তো সেইটো কাৰ কি জীৱনত লিখা আছে এটা তো কোনো নাজানে বাট এইটো আছে সমাজৰ মানুহ সমাজত থাকিলেই ভাল হয় সেইটোৱে থেংক